নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল জব এণ্ড টেক ইনফোলৈ। বন্ধু বান্ধৱীসকল, যিসকল কেণ্ডিডেটে যোৱা শুকুৰবাৰে হৈ যোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত তেওঁলোকে আশা কৰা ধৰণে মাৰ্কসমূহ নাপালে বা পাবলৈ সক্ষম নহ'ল, লগতে যিসকল কেণ্ডিডেটে এই হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ নহ'ল তেওঁলোকৰ বাবে বিশেষভাৱে এই ভিডিঅ'টি বনোৱা হৈছে। কিয়নো তোমালোকে বিশেষ কোনো চিন্তা কৰাৰ প্ৰয়োজন নাই, যিহেতু সেবাৰ ফালৰ পৰা এটা বিশেষ পৰীক্ষা অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। গতিকে তোমালোকে এই পৰীক্ষাত অৱতীৰ্ণ হৈ পেলাই আকৌ তোমালোকে ভাল এটা ৰিজাল্ট কৰিবলৈ সক্ষম হ'বা। গতিকে তোমালোকে এই পৰীক্ষাটো কেনেকুৱা হ'ব তাৰ বিষয়ে এই ভিডিঅ'ত আমি আলোচনা কৰিম। এই পৰীক্ষাটো তোমালোকে দিবৰ বাবে পোনপ্ৰথমে তোমালোকৰ বিদ্যালয় কৰ্তৃপক্ষৰ জৰিয়তে আবেদন কৰিব লাগিব, আৰু এই আবেদন প্ৰক্ৰিয়াটো অনলাইন যোগে কৰা হ'ব। আৰু এই আবেদন কৰাৰ বাবে তোমালোকৰ বাবে এটা ইয়াতে ৱেবছাইট সেৱাই উপলব্ধ কৰিছে, sevaonline.org। এই ৱেবছাইটত গৈ পেলাই তোমালোকে আবেদন কৰিব পাৰিবা। আৰু এই আবেদন কৰাৰ তাৰিখ অহা 5 আগষ্টৰ পৰা 12 আগষ্টৰ ভিতৰত তোমালোকে এই আবেদনসমূহ কৰিব লাগিব। এই পৰীক্ষাত তোমালোকে অৱতীৰ্ণ হ'বৰ বাবে যি 6খন তোমালোকৰ পেপাৰ আছিলে, প্ৰশ্নকাকত আছিলে, 6খন পেপাৰৰ তোমালোকে থিয়ৰী পেপাৰটো তোমালোকে দিব পাৰিবা। থিয়ৰী যিটো মাৰ্ক আছিলে সেই 6খন পেপাৰত তোমালোকে মাৰ্কৰ এক্সাম দিবৰ বাবে ইয়াত তোমালোকে অৱতীৰ্ণ হ'ব পাৰিবা। আৰু যদিহে তোমালোকে এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পাছত তোমালোকে আকৌ এখন নতুন মাৰ্কশ্বিট তোমালোকক সেৱাই প্ৰদান কৰিব। গতিকে বিশেষ তোমালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আকৌ তোমালোকে এক্সামৰ বাবে প্ৰিপেয়াৰ কৰা। আৰু এই পৰীক্ষাৰ যিহেতু তাৰিখ সেৱাই যথাসময়ত অৱগত তোমালোকক ৱেবছাইট জৰিয়তে বা পেপাৰ পত্ৰৰ জৰিয়তে তোমালোকক জনাই দিব। মোৰ ভিডিঅ' তোমালোকে চাই থাকিবা, ইয়াতো তোমালোকে পৰীক্ষাৰ তাৰিখসমূহ সময়মতে গম পাবা। গতিকে এতিয়াৰ পৰা তোমালোকে পঢ়াৰ কাৰণে প্ৰিপেয়াৰ হোৱা। অহা 5 পৰা 12 আগষ্টৰ ভিতৰত তোমালোকৰ অনলাইন যোগে তোমালোকৰ প্ৰপত্ৰসমূহ পৰীক্ষাৰ বাবে তোমালোকে পূৰণ কৰিবা। আৰু এই ভিডিঅ'টো যদি তোমালোকৰ ভাল লাগিছে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।